অহাকালি আমাৰ ঘৰত এটা সৰুকৈ প্ৰগ্ৰেম আছে, মানে আমাৰ ভতিজাজনীৰ ভাত মুখত দিয়া। তাৰ বাবে আমি ৰভা বনাইছোঁ, একদম ফল্ডিং টাইপৰ, গাঁৱত চব সুবিধা হৈ যায় এইবিলাক। সেইখন আঞ্জা চাং আছিল, আঞ্জা চাঙত ধুনীয়াকৈ এইকেইটা খুটা চাপৰত আছিল, এইটো অলপ চহা কৰি দিছে। এতিয়া এইখন আমাৰ হৈ গৈছে ৰভা। ইয়াৰ ওপৰত তিৰপাল দি দিম আৰু এইফালে স্কিন দি দিম, বাছ আমাৰ ৰভা মানে পেণ্ডেল ৰেডি হৈ যাব। আৰু এইবোৰ ভাঙি পেলাব নোৱাৰি, কাৰণ এইফালে আমাৰ এইবিলাক পানীলাও উঠি আহিছে আৰু এইফালে ৰঙালাও আছে, ৰঙালাও উঠি আহিছে। এইবিলাক ইয়াত উঠি আহিব, পাছত যেতিয়া কাজ খতম হৈ যাব ইয়াক আকৌ তলত নমাই দিব ইয়াত, বাছ। তিৰপালখন লৈ আহিলোঁ, সেয়া দাদাহঁতে উঠাই আছে, দাদা আৰু দেউতাই। বলক মই অলপ হেল্প কৰি দিওঁ। কেইদিনমান আগতে আনিছিলোঁ এখন তিৰপাল, আমি যে ধান মাৰি আছিলোঁ তেতিয়া। আমাৰ পেণ্ডেল প্ৰায় ৰেডি হৈয়ে গ'ল। এইফালে আমাৰ পূৰা দিয়া হৈ গৈছে। কালি স্কিন আনিম, আনি পেলাই এইফালে স্কিন বান্ধি দিম। এইফালে স্কিন বান্ধিব লাগিব দুখনমান, এইফালে আৰু এইটো চাইডে। বাকী আমাৰ ভোজঘৰ আছে আগৰ ফালে, বলক ক'ত ভোজ বনাব এইটো চাই লওঁ। এইফালে ভোজ বনোৱা হ'ব, ইয়াত দুটা চৌকা খুন্দিব লাগিব ভোজ বনাবৰ বাবে। বাকী ইয়াত সকলো বনাব আৰু এইফালে খোৱা লোৱা। আৰু ৰাতিপুৱাৰ ভাগত যিবিলাক শাক পাচলি কুটিব, আঞ্জা কুটিব, ইয়াত আঞ্জা কুটিব আৰু চাহ তাহ খোৱা দিনত ইয়াৰ ব্যৱস্থা কৰা হ'ব। অহাকালি সম্পূৰ্ণ ভিডিঅ' আহি আছে, গতিকে ভিডিঅ'বোৰ চাই থাকিব।